हेलो गाइस কি খবৰ আপোনালোকৰ আজি আকৌ আহিলো নতুন ভিডিঅ' লৈ তো আজি মানে পথাৰৰ পৰা ব্লগটো কৰিছো পথাৰত পুখুৰী হেচি আছে আমাৰ বন্ধু এটাই তাৰ পিছত পোৱালি এটাই এনে হেচি আছে পুখুৰী এটা অকল পুঠি মাছ নেকি এই নলাটো হেচি আছে সত ই এটা আৰম্ভ কৰা নাই সত ভেটাটো খুলিছো পানী মই দুখা নাই এবাৰ ই এটা এবালে মাছ পাইছ নাই নাই নি এইটো আমাৰ গাঁৱৰ পৰিৱেশ এইটোৱে আমাৰ গাঁৱৰ পৰিৱেশ এই নলা হেচি আছে ধুনীয়াকে এই পিনে মাছ ধৰি আছে এইটো মই অলপকে জুম কৰি দিছো ৰ'ব এইটো ঢিপটো দেখিছে নহয় এই ঢিপটো তাতে পুখুৰী এটা আছে ইয়াতে মাছ ধৰি আছে ইয়াতো ধৰিছিলে ইয়াত নেপালে বৰকে ইয়াতো ধৰিছিলে ইয়াত নেপালে মাছ মানে বেছি তো এইটো পুখুৰী হেছিলে নহয় মানে হেপিয়াই ধৰিছিলে ইয়াত মাছ বেছি নাপালে পিছত এইপিনে আৰু এটা কথা গম পাই নাই আমাৰ এইপিনে মানে হেৰি বাঘ ওলাইছে বোলে তো এইটো চাইডে বোলে হেৰি এইটো কি বুলি কয় মানে গৰু কিবা মাথা ঠেং পৰি থকা পাইছিলে গৰুবিলাক এইপিনে চৰিবলৈ আহে এতিয়া ধান চান কাটি শেষ হ'ল আৰু গৰু মেলি দিছে এইপিনে চৰিবলৈ আহে নে তেতিয়া মানে হেৰি মানে কি ক'ম খাই আৰু আহে বুলি আছে বুলি কৈছে এতিয়া আমি দেখা নাই সেইটো কাৰণে বিশ্বাসো কৰা নাই ইয়াৰ হেচি ভাগৰ লাগিলে বোলে সেইটো কাৰণে এতিয়া ইয়াক দিব হেচিবলৈ তো চাই থাকক আৰু অকলে মাছ পাই নাপায় দেখাম আৰু আপোনালোক পুখুৰী শুকাইছে আৰু পুখুৰী মানে নলা শুকাইছে আৰু তো এইটো এটা মাছ পাইছে এইটো এটা পাইছে এইটো এটা মাছ এইটো এটা তো আপোনালোকক মই এইখিনিতে কথা এটা কওঁ আপোনালোকক মই এইখিনিতে কথা এটা কওঁ মানে কি কথা কওঁ প্ৰেমৰ বিষয়ে অলপ আপুনি যিজনক পাইছে সেইজনৰ লগতে থাকিব মানে সেইজনৰ লগতে সুখী হ'বলৈ বিচাৰিব মানে কি হ'ব বিচাৰিব গম পাইছে আপুনি যিজনক বিচাৰে সেইজনক নাপায় মানে আপুনি যিজনক বিচাৰে সেইজনক নাপায় আপোনাক যিজনে বিচাৰে কিন্তু আপোনাৰ সেইজনক ভাল নালাগে কথাটো সেনেকুৱা চব বস্তু একে সমান নহয় তো যিটো বস্তু আপোনাৰ কাৰণে পাৰফেক্ট নহয় সেইটো আপুনি পাৰফেক্ট কৰি ল'ব লাগিব কথাটো সেনেকুৱা এতিয়া কি ক'ম সেইটোৱে আৰু পাৰফেক্টটো নিজে বনাব লাগিব পাৰফেক্ট আপোনাক বনাই নিদিয়ে কথাটো সেনেকুৱা আৰু শামুক নাখাওঁ ব্ৰ তো নাহনিখন হাইটডোখৰপা একদম হাইটডোখৰপা নাহনিখন আছে এনেকৈ 4 ৰাউণ্ডকৈ এনেকৈ পূৰা আছে মানে নাহনিখন মানে এখন ডাঙৰ নাহনি হাবি বুলি কয় আমাৰ ইয়াত এখন বহুত ডাঙৰ মানে তো ইয়াত বাঘ চাঘ থাকিব পাৰে ন সেইটো কাৰণে এটা গোটেই ধৰ আমাৰ গাঁৱৰ জেগা ন সেইটো কাৰণে অলপ জংঘল এৰিয়া আৰু মাছ এতিয়াতো মৰি থকা দেখিবিয়ে এতিয়া মানে অলপ জংঘলৰ ভিতৰলৈ যাওঁ বাবলু বাবলু নাহিলে মই ওলাই নাহিলে খবৰটো ঘৰত দি দিবিগৈ ভিতৰলৈ যাওঁ মানে আমি দুয়োটাই গৈছোঁ মানে অলপ ভয়ো লাগিছে যাবলৈ ভয় মানে কি আৰু বাঘৰলৈ আৰু বাঘ ওলাই বুলি কয় বাঘ ওলাই এতিয়া এখন জংঘলৰ ভিতৰলৈ গৈ আছোঁ চাই থাকক কথা নকওঁ ইমান আৰু এইপিনে চাৰ্ভিয়া কেবুল পেলাইছে মানে এইবিলাক চাৰ্ভিয়া কেবুল তো ইয়াত মানে কেনেকৈ পেলাই মানে একো ধৰিব ইমান হাবি জংঘল আমাৰে আহিবলৈ ভয় লাগে ইয়ালৈ কেনেকৈ পেলাই এতিয়া আমি মানে বাঘৰ হেৰি কিবা বাঘৰ নহয় গৰুৰ ন গৰুৰ কিবা পৰি আছে খোলা নেকি তাকে পাওনি চাওঁগৈ মানে এইপিনে দেখিছে ন ক'ত সোমালোঁ মানে ভয় লাগিছে আৰু যাবলৈ অলপ ই ভয় নাই আকৌ পোৱালিটো
ই ভয় নকৰে ওলাই। তো চাওঁ বাঘৰ এই কি বুলি কয় গৰুৰ মাথা নে কি পৰি আছে। তো পাত দেখিলে আপোনালোকক দেখাম, যদি মই দেখোঁ আপোনালোককো দেখাম। তো আপোনালোকক কৈছিলোঁ যে ইয়াত হেৰি বাঘে খাইছিল বুলি। এই ধৰ চাওক, এই ধৰ এইখিনি মানে গৰুৰ দাঁত। তো এনেকৈ বাঘ ইয়াত বাঘ ওলাই বুলি আপোনালোকক কৈছিলোঁ যে সঁচা মানে মিছা নহয়। এই ধৰক কিমান জংঘল চাওকচোন, ইমান ডাঙৰ হাবি জংঘল। আমি একদম জংঘলৰ মাজৰ মানে পথাৰত আছোঁ। ইয়াত বহুত ভয়ানক বুলি ক'ব লাগিব আৰু। ছাগলীবোৰ ইয়াতে চৰি থাকে দেখিছে নহয়। ইয়াতে হয়তো সেইটো ছাগলীৰো হ'ব পাৰে, গৰুৰো হ'ব পাৰে, আমি ইমান ভালদৰে নাজানো। তো সেই দাঁতকেইটা পালোঁ, আপোনালোকক দেখালোঁ। এইবিলাক মানে আমাৰ এইডোখৰ বেয়া ভয়ানক জেগা। মানুহে বাঘ দেখিছোঁ বুলিও কয়, নাই দেখা বুলিও কয়। কোনটো সঁচা এতিয়া কোনটো মিছা আমিনো কেনেকৈ জানিম। তো আমি যিটো দেখিছোঁ প্ৰুফ সেইটোৱে কৈছোঁ। হয়তো ইয়াত বাঘ থাকিবও পাৰে, মোৰ মতেতো 100% থাকিব, কাৰণ আমি পাইছোঁ ন বস্তু তেনেকুৱা। তো থাকিব লাগে। ইয়াত মানে চাৰ্ভিয়া কাম কৰা মানুহখিনিয়ে কেবুল পেলায়। তো সিহঁতি চাগে গম নাপায় এইটো কথা। অঁ, কথাটো এনেকৈ কিমান ডাঙৰ জংঘল চাওকচোন। তো সোমালোঁ, এনেকৈ আহিলোঁ জংঘলত। তো এতিয়া ওলাই দিওঁ আকৌ, যোনটো ছাইডে আহিছিলোঁ সেইটো ছাইডে যাওঁগৈ আৰু। অঁ, তো গৈছোঁ দেখাম বুলি কৈছিলোঁ যে ইয়াত বোলে ধোঁৱা সাপ ওলালে। তো চাওঁচোন ক'তনো ধোঁৱা সাপ ওলালে বুলি কৈছে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো মাৰি দিব।